খবৰ সকলোৰে মোৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। এইফালে দেখিছেনে মেখেলা চাদৰ পিন্ধি আছো, মানে মই এতিয়া ৰানিং কৰিব যাম। क्या बोला तूने? नहीं पहले क्या बोला? चल चला चलो। মানে আমি যিখন ফিল্ডত ৰানিং কৰিব যাওঁ তাৰ সাইডতে মানে ওচৰতে এভাগ মন্দিৰ আছে আৰু আমি ৰানিং কৰা গোটেইখিনি ল'ৰা ছোৱালী মিলি তাত এভাগ আমি শৰাই আগবঢ়াইছোঁ। তো আমাৰ ৰানিং কৰা ফিল্ডখনৰ ওচৰৰ মানে প্লেচটো বহুত বেছি ধুনীয়া হয় আৰু মন্দিৰ এভাগ আছে, এটা বেটেলিয়নৰ কেম্পো আছে আৰু বহুত ধুনীয়া ধুনীয়া প্লেচ আছে। আপোনালোকক গোটেইখিনি দেখাম, তো ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ শেষৰলৈকে চাই থাকিব। তেনেহ'লে আহক আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। 1 minute later. এয়া আমাৰ কলেজৰ প্ৰফেচাৰ আহি পেলাই আমাৰ ফিল্ড পাই গ'ল। কিতাপৰ টিফি আনিছে চাওঁ। মেম 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 এইফালে ঘূৰি দিয়া এবাৰ। আমি মন্দিৰ আহি পালোহি, এতিয়া আহি পেলাই সেৱা কৰি এনেই এপাক বাহিৰলৈ বুলি ওলাই আহিছোঁ আৰু মন্দিৰৰ গোটেইটো পৰিৱেশ আপোনালোকক দেখাম। ইয়াতে সকলো বহি আছে আৰু আমি যোনখন ফিল্ডত ৰানিং কৰোঁ সেই তাৰ পৰিৱেশটোও দেখাম আৰু ধুনীয়া ধুনীয়া বস্তু আছে, গোটেইখিনি আপোনালোকক দেখাই যাম। চাই থাকক ভিডিঅ'টো শেষৰলৈকে। আমাৰ ফিল্ডলৈ অহা ৰাস্তা মানে এইফালেদি আমাৰ চাপৰিলৈও যাব পাৰি, ইয়াতে পথাৰ আছে। পথাৰখন আমি পাৰ হৈ আহিলোঁ, পথাৰখন এইফালে আছে আৰু আমাৰ মন্দিৰটো এইফালে এনেকৈ সোমাই যায় আৰু ফিল্ডখন দেখাই আছোঁ ৰ'ব। আৰু এইখন হৈছে আমাৰ দৌৰা ফিল্ডখন, বহুত বেছিয়ে ডাঙৰ হয়। ইয়াতে আগতে এটা বেটেলিয়নৰ কেম্প আছিলে। সেইটো হৈছে বেটেলিয়নৰ কেম্প, ইয়াতে আছিলে মানুহবোৰ, কিন্তু এতিয়া ইয়াৰ পৰা লৈ গ'ল। এতিয়া ইয়াতে মাত্ৰ 2জন মানুহে আছে। আৰু এয়া হৈছে আমাৰ মন্দিৰ ভাগ, ইমান বেছি ডাঙৰ নহয় কিন্তু সৰু হ'লেও মন্দিৰ ভাগত আহি বহুত বেছিয়ে ভাল লাগে। আৰু চাৰিওফালৰ পৰিৱেশটো ইমান বেছি ধুনীয়া নহয়, আপোনালোকে আহিব পাৰে কেতিয়াবা। ইয়াতে বলবমো পতা হয় আৰু শিৱৰাত্ৰিত পূজাও পাতে, শিৱ পূজা। আৰু গছবোৰ দেখিছেনে ইমান বেছি ধুনীয়া নহয়। যেতিয়া বিহু আহে ন, বিহুৰ সময়ত সকলো ইয়াত ফটোশ্বুট কৰিবৰ কাৰণে আহে, আমিও আহোঁ। আৰু বহুত বেছিয়ে ডাঙৰ এলেকা হয়। ফিল্ডখনো দেখাইছোঁ আপোনালোকক আমাৰ ৰানিং কৰা, আৰু আমি সকলোৱে কৰ্ম সংস্থাপনৰ বাবে এভাগ শৰাই আগবঢ়াইছোঁ। আপোনালোক সকলোৱে আশীৰ্বাদ কৰিবচোন, আমাৰ যাতে আশাবোৰ সম্পূৰ্ণ হয়। আৰু ভকতে কীৰ্তন পাঠ কৰিলে তাৰ পাছতে এয়া আমাৰ নাম আৰম্ভ হ'ল।
নাম শেষ হোৱাৰ লগে লগে আমাক আশীৰ্বাদ দি পেলাই ইয়াত প্ৰসাদ খাবলৈ বুলি দিলে আমি সকলোৱে প্ৰসাদ খালোঁ তাৰপিছতে প্ৰসাদ খাই মেলি আকৌ খিচিৰিৰ কাৰণে বহি আছোঁ ডিছ লৈ পেলাই খিচিৰি খাম ইমান ধুনীয়াকৈ বনাইছিলে খিচিৰিখিনি বহুত টেষ্টি আছিলে খাবৰ কাৰণে আৰু মন্দিৰৰ বস্তু ন এনেও ভালেই লাগে খাবলৈ আৰু বৰ্তাকেইজনীও বহুত কষ্ট কৰিছে আৰু দাদাকেইজনীও বহুত বেছিয়ে কষ্ট কৰিছে আৰু আজিৰ দিনটো সঁচাকৈ বহুত বেছিয়ে ভাল লাগিলে এনেকৈ সকলোৱে একেলগে মন্দিৰত শৰাই দি এনেকৈ একেলগে খোৱা মানে এটা যিটো আমেজ পোৱা যায় ন সেইটো অকলে কেতিয়াও তেনেকুৱা আমেজটো পোৱা নাযায় আৰু আমি খোৱাৰ পাছতে আমাৰ ডেকাসকলে খালে 1 minute later. মানে খিচিৰি আৰু প্ৰসাদ দিলে আমাক তাৰপিছতে আমাৰ তাতে খিচিৰি যোগান ধৰিছিলে খিচিৰি খালোঁ আমি সকলোৱে তাৰপিছত ইয়াতে অলপ আছে আমাৰ ইয়াতে খুৰা দুজন থাকে ন বেটেলিয়ান কেম্পত তাতে খুৰা দুজনক এইখিনি দি দিম তাৰপিছত আৰু ঘৰলৈ যাম আৰু ইয়াতে গোটেইখিনি ৰখি আছে ঘৰলৈ যোৱা নাই আপোনালোকক কেম্পটো ধুনীয়াকৈ দেখাম চাই ল'ব বাৰু এইফালে কেম্পটো দেখাই দিয়া জুম কৰি দিয়া 1 minute later. ঘৰলৈ যাব ওলাইছে আমাৰ প্ৰসাদ আৰু খিচিৰি খোৱা হৈ গ'ল সকলো ঘৰলৈ যাব ওলাইছে এতিয়া আমিও যাম আৰু ইয়াৰ লগতে খিচিৰি লৈ লৈছে रहा नहीं जाता तड़प ही ऐसी है ना আজি যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব বাই